প্ৰায় হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ পৰিৱেশন নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি মই অলপ চিকেন আনিছোঁ আৰু চিকেনটো এয়া চাওক চিকেনটো বনাম বলক আমি কিচেনলৈ যাওঁ এতিয়া চিকেনটো ঢালি লওঁ চিকেনটো অলপ ধুই লওঁ হালধি অকণ দি লৈছোঁ হালধি দি অলপ মিহলাই লৈছোঁ আৰু অলপমান মিঠাতেল দি লৈছোঁ হাই ফ্লেমত দিছোঁ অলপ তাৰপিছত কেৰাহীত এতিয়া তেল ঢালিব হৈ গ'ল অলপ টাইমৰ পাছত তেলটো ঢালি দিছোঁ আমি এতিয়া প্ৰায় মিঠাতেলখিনি পকিব হৈছে আৰু পকাৰ পাছতেই আমি খিনি দিব হৈ গৈছে ইয়াত তেল গৰম হৈ গ'ল সম্পূৰ্ণ আৰু এতিয়া পিঁয়াজখিনি আমি ইয়াত ঢালি দিছোঁ আৰু ঢলাৰ পাছত প্ৰায় 1 মিনিটমান আমি পিঁয়াজখিনি ৰঙা হ'বলৈ দিব লাগিব তাৰপিছত মাংসখিনি আমি দি দিব লাগিব পিঁয়াজখিনি প্ৰায় ৰঙা হৈ গ'ল আৰু এতিয়া আমি মাংসখিনি দিব টাইম হৈ গ'ল মাংসখিনি আমি ইয়াত দি দিওঁ ধুনীয়াকৈ আৰু অলপ হিলুটি কৰি দিম এতিয়া নিমখ দি দিওঁ আন্দাজমতে নিমখ তাৰপিছত হালধি দিব লাগিব হালধিও আন্দাজমতে দি দিছোঁ আৰু অলপ লৰাই দিছোঁ ঢাকনিখন মাৰি দিছোঁ তাৰ পাছত আমি ঢাকনাখন দাঙি চাওঁ আলু দিব হৈ গ'ল আলুখিনি এতিয়া দিম এতিয়া আলুখিনি ইয়াত আৰামত দিব লাগিব দি পেলাই ঢাকনিখন মাৰি দিব লাগিব লৰাই দি ঢাকনিখন মাৰি দিব লাগিব 5 মিনিটমান মাংসখিনি অলপ লাগি ধৰা টাইপৰ হৈছে পানী অলপ দিব লাগিব এতিয়া পানী ঢালি দিছোঁ আপোনালোকে আন্দাজমতে দিব মোৰ আন্দাজমতে মই নিজৰ জোখত দিছোঁ
আপোনালোকে কিমানত দিয়ে আপোনালোকৰ কথা। আৰু ইয়াত অলপ পাছত আমি জালুক নহৰু দিব লাগিব, আদা ঢাকি দিছোঁ। ঢাকনিখন দাঙি চাওঁ হৈছেনে নাই হোৱা। উতলি আছে। আৰু ইয়াত জলকীয়াটো ভাঙি মেলি অলপ দি দিওঁ, এডোখৰকৈ দিওঁ, এডোখৰত দি অলপ বলাই দিওঁ। আৰু এয়া নহৰু পিচি থোৱা আছিলে, নহৰুকণ দি দিছোঁ ইয়াত। নহৰু বাতি থোৱা আছিলে নহৰু, আৰু ইয়াৰ আদাখন দি দিওঁ। তাৰপৰা অলপ পাছত ধনিয়া দিব লাগিব। আৰু ইয়াত জালুক দিছোঁ, চব নিজৰ আন্দাজমতে দিব জালুক। মই অলপ দিছোঁ বেছিকৈ, কাৰণ অলপ পানী লগা টাইপৰ হৈ আছেতো, এতিয়া জালুকটো অলপ ভাল মানে। জালুক দিছোঁ আৰু ধুনীয়া গোন্ধ আহিছে, উতলিছে আমাৰ খাদ্য, ধুনীয়া গোন্ধ আহিছে। আৰু অলপ টাইমৰ পাছত আমি ধনিয়া দিম, ইয়াত চিলি দিম। অলপ গোন্ধটো লৈ চাইছোঁ, বাহ মজা। আৰু ঢাকনাটো মাৰি পেলাই 2 মিনিটৰ পাছত আকৌ চাম। আমাৰ মাংস প্ৰায় খাব পৰা অৱস্থাত হৈ গৈছে। ধনিয়া পাত দিম। ধনিয়া পাত আপোনালোকে কুটি দিব পাৰে, মই এনেকৈ দিছোঁ, অলপ ডাঙৰ ডাঙৰকৈ হাতেৰে এনেকৈ অলপ দি দিছোঁ। তাৰপৰা ইয়াত চিলি দিব লাগিব। তাৰপাছত নাইব দেখোন কাটিব। ইয়াত চিলিটো প্ৰায় ইমানমান দি দিছোঁ, আপোনালোকে জোখৰ মতে দিব কিমান দিয়ে। এতিয়া ধুনীয়া কালাৰ এটা আহিছে ইয়াত চিলি দিয়াৰ পাছত, ব্ৰাউন কালাৰ এটা আহিছে। আৰু ফ্লেভাৰটো বহুত মজাকৈ আহিছে, একদম খাব পৰা অৱস্থাত আছে। ভালকৈ বহি মেলি ধুনীয়াকৈ খাব পাৰিব আপোনালোকে। আমাৰ এই চব্জি হৈ গ'ল, প্ৰায় হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ পৰিৱেশন কৰিব লাগিব। মই আজি আপোনৰ লগত অলপ খাম বুলি ভাবিছোঁ। আৰু অলপ বাঢ়ি লৈছোঁ। বাঢ়ি লৈ অলপ বহি মেলি খাব লাগিব। আৰু আপঙৰ ৰহি অলপ এয়া মাংসৰ লগত খাম, মজা। বৰ মিঠা হৈছে, বহুত ভাল লাগিছে খাই।
আপোনালোকে ট্ৰাই কৰিব ঘৰত। মই ভিডিঅ'টো আজিলৈ ইমানে। আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।